আজিকালি ভাল পাওঁ বুলি কোৱা মানুহৰ অভাৱ নাই, কিন্তু সঁচা ভাল পাই গোটেই জীৱন কাষত থকা মানুহৰ বহুত অভাৱ। যদি ভালপোৱা সঁচা হয় তেনেহ'লে দূৰত্ব বাঢ়ি গ'লেও কেতিয়াও ভালপোৱা কমি নাযায়। তুমি তেওঁকে ভাল পাবা যিয়ে তোমাক ভাল পোৱাৰ লগতে অলপ শাসনো কৰে। ভালপোৱা শব্দটো বহুত অদ্ভুত। কেতিয়াবা কাৰোবাৰ জীৱন সলনি কৰি দিয়ে, আকৌ কাৰোবাৰ জীৱন ধ্বংস কৰি দিয়ে। ভালপোৱাত হাজাৰ কষ্ট মানি ল'ব পাৰি, কিন্তু এটা কষ্ট কেতিয়াও মানি ল'ব নোৱাৰি। সেইটো হ'ল যদি ভালপোৱা মানুহজনে গোপনে আন কাৰোবাক ভাল পায়। ছোৱালীসকলৰ বাবে সবাতোকৈ ডাঙৰ স্কুল হ'ল তেওঁৰ স্বামীৰ ঘৰখন, য'ত শিক্ষকৰ অভাৱ নাই, কিন্তু শিক্ষাৰ শেষ নাই। এজনী ছোৱালীৰ জীৱন সুন্দৰ কৰিবলৈ এজন ভাল স্বামীয়ে যথেষ্ট। ছোৱালীবোৰৰ জীৱনবোৰ সেই নদীৰ বুকুত চলি থকা নাওবোৰৰ দৰে, কেতিয়াবা যদি মাৰ ঘৰত, কেতিয়াবা আকৌ স্বামীৰ ঘৰত। বিয়াৰ পিছত সকলোৱে জানিব বিচাৰে ছোৱালীজনীয়ে দেউতাকৰ ঘৰৰ পৰা কি আনিছে, কিন্তু কোনেও জানিব নিবিচাৰে ছোৱালীজনীয়ে ঘৰত কি এৰি থৈ আহিছে। ছোৱালীসকলে নিজৰ ভৰিত থিয় দিয়াটো খুব প্ৰয়োজন, টকাৰ কাৰণে নহ'লেও নিজৰ আত্মসন্মানৰ বাবে।